Back to the channel BS Vlogs. বহুত দিনৰ মূৰত আকৌ একবাৰ আহিছোঁ। বহুত দিন ভ্লগ কৰা নাছিলোঁ, অলপমান টান আছিল, মোৰ পৰীক্ষা হৈ আছিল, সেইকাৰণে ভ্লগ কৰিব পৰা নাছিলোঁ। চ' আজি আমি এটা বেলেগ ইউনিক ভ্লগলৈ লৈ যাম, যোনটো হ'ব জংগল চাফাৰী। আমি ওচৰৰ গাঁৱৰ ওচৰৰ এটা নতুন জেগা মানে এক্সপ্ল'ৰ কৰিছোঁ। সেই জেগাটো আমি একবাৰ দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। অলপমান মানে জেগাটো অলপমান জংগল টাইপ হয়, ভিতৰেদি যাব লাগে। চ' ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, ভিডিঅ'টো লাষ্টলৈ চাই থাকিব। এইকেইদিন বহুত দিন শ্বুটিং কৰিব পৰা নাছিলোঁ, মানে ভ্লগ বনাব পৰা নাছিলোঁ, মোৰ পৰীক্ষা আছিল। তাৰপিছত এটা ভ্লগ দিছিলোঁ, ভ্লগ আনবক্সিং দিছিলোঁ, আকৌ বস্তু কিনাও নাছিলোঁ। চ' আজি আকৌ এটা ভ্লগলৈ লৈ আনিছোঁ আপোনালোকক। চ' আমি ইফালেদি যাম। চাওক, এইটো হৈছে আমাৰ গাঁৱৰ এই চাইডে মই আপোনালোকক এটা ভ্লগত দেখাইছিলোঁ, এইটো মন্দিৰ আছিল, মন্দিৰৰ চাইডেদি সোমাই পেলাই সেইটো চাইডেদি ওলাই পেলাই আকৌ ওলাব পাৰি। মানে এটা জংঘল টাইপৰ জেগা এটা পায়, জংঘল টাইপৰ জেগাটোদি সোমাই আহিম। চ' গাইজ এইফালে কিবা হ'ব জেগা চাবৰ কাৰণে, এইফালে কিবা কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। মই আহিছোঁ ক'ৰবাত জংঘলৰ মাজত, কিন্তু জংঘল নাই পোৱা এতিয়ালৈ। আমি ৰাস্তাতে আছোঁ, এটা বেলেগ ৰাস্তা দি আহিছোঁ, মানে আমাৰ মেইন ৰোডেদি। চ' আৰু অলপমান যাই পেলাই আমি জংঘলটো পাম। ইয়াৰ আধা ৰাস্তা পাইছোঁ আহি। কি ধুনীয়া জেগা চাওক, মই এইটো ডাঙৰ কৰি লওঁ। পুৰা ফিল মানে পথাৰ, আৰু এইফালে আধা ৰাস্তা পাইছোঁ আমি। পানীৰ কিবা নাজানো দেই, ঐ ক'ত বহিলি আকৌ, আহা আৰে ভাই তোৰ খোজাৰ। আমি লগভাগ আহি পাইছোঁ লোকেশ্যনটো। এফালে হৈছে অ'কে, আহি পাইছোঁ। চ' এই চাইডেদি আমি এইফালেদি যাম। ইয়াত তামাম ডেঞ্জাৰাছ জেগা, তো ইয়াৰে মই চিনেমেটিক্স কেইটামান দেখাবলৈ চেষ্টা কৰিম, ব'লক। এই ৰাস্তাটো এই জংঘলখনেদি যাম আমি ভিতৰতে। ইয়াতে পানী আছিলে অলপমান আগত, পানী চানী নাইকিয়া হ'লে আকৌ থৰ চলতে হ্যাঁ। ইফালে এনেকৈ ওলাব পাৰি, বাট আমি অলপমান বেছি তাকৰা মানুহ না, আমি জোচ থকা মানুহ। ক'ত জংঘলৰ ভিতৰত সোমাইছোঁ, সাপে নাকাটিলে হ'লে। এইখিনি আমি এতিয়া আহি পাইছোঁ। ইফালেদি আমি চাগে এই চাইডেদি যাম, ইফালেদি যাই আমি সেনেকৈ ওলাম। মই এডাল লৈ খুলি ল'লোঁ। হে অ' মাই গড, এইফালে কি কামোলে। চিনেমেটিক্সটো চাগে আৰম্ভ কৰিম এতিয়া। চ' ব'লক ইয়াৰ জংঘলৰ মাজৰ পৰা চিনেমেটিক শ্বটটো আৰম্ভ কৰোঁ। আমি কিবা কিবি কৰি কিবা কিবি নকৰি জংঘলৰ মাজৰ পৰা। আৰু এটা কথা কৈ দিয়ে, যদি আপোনালোকে এই ভিডিঅ'টো ভাল লাগে আৰু যদি এনেকুৱা আপোনালোকক আৰু জংঘল চাফাৰী ভ্লগ লাগে,
চ' আপোনালোকে কমেণ্ট কৰিব পাৰে জংঘল চাফাৰী পাৰ্ট 2 লাগে বুলি। চ' তেতিয়া আমি জংঘল চাফাৰী পাৰ্ট 2 বনাম, আমি আৰু জেগা এক্সপ্ল'ৰ কৰিবলৈ চেষ্টা কৰিম। চ' ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু চেনেলটো যদি নতুন হয় আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' বাই।